নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আজি এই ভিডিঅ'টোত। মই আজি আহিছো গংগা যমুনা ত্ৰিবেণীলৈ। চ' আপোনালোকক মই গংগা যমুনা ত্ৰিবেণী দেখুৱাম। মই আছে এতিয়া যমুনাৰ পৰা গংগালৈ গৈ আছো। গংগা আৰু সৰস্বতী যোৱা আণ্ডাৰগ্ৰাউণ্ডত হৈ আছে। চ' এই যিটো সংগম, যিটো য'ত মিলিছে, এইটো হিন্দু ধৰ্মৰ য'ত পবিত্ৰ স্থান বুলি কোৱা হয়। চ' তালৈ গৈ আছো। মই আপোনালোকক ভিডিঅ'টো দেখুৱাম। চ' আগলৈ চাই থাকিব। ভিডিঅ'টো আপোনালোকে যদি ভাল লাগে আপুনি লাইক কমেণ্ট কৰিব। নাও ওলাব নোৱাৰি ৰাস্তাৰ জেগাত দেখিছে আপোনালোকে। चरण लगने से पहले, नहाने से पहले माँ का भेंट होता है। अच्छा, 100 रुपए का 3 नारियल। उसमें चढ़ता क्या है, दूध, वो लड्डू का भोग रहता है। वो पैसा जो है आश्रम में जाता है, भंडारे में। और शाम को होता है वो भंडारा। शाम को नहीं, शाम को आरती पूजन होता है। अच्छा अच्छा, अभी 11 बजे भंडारा चालू हो जाएगा वहाँ, इधर ही वो पेड़ के पास। अच्छा अच्छा, भंडारा में कितना आदमी होता है? बहुत आदमी होता है ना। जो जाता है वही खाता है, उसमें कोई गिनती है। अच्छा अच्छा, ত্ৰিবেণীত গা ধুব আহিছো। লগতে ত্ৰিবেণী এটা কথা হ'ল, যিটো যমুনাৰ নদীখন বহুত প্ৰদূষিত দিল্লীৰ পৰা। চ' ইয়াত আহি মানে পৰিষ্কাৰ হৈ যায়, কাৰণ কিয় জানানে, ইয়াত এটা বিশেষ ধৰণৰ বেক্টেৰিয়া পোৱা যায়। চ' বেক্টেৰিয়াই পানীখন প্ৰদূষণৰ পৰা মুক্ত কৰে। চ' আপোনালোকক মই এইটো ভিডিঅ'টো দেখুৱাম, পানীটো কিমান পৰিষ্কাৰ যমুনাৰ পানীখন। চ' বলক ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক। এইবোৰ গৈ আছে তালৈ সংগমলৈ, ময়ো গৈ আছো। আৰু পৰা সংগমলৈ গ'লে আপুনি নাও এটা ল'ব লাগিব, পাৰ্টি বা নিজৰ এক্সট্ৰা ল'ব পাৰে। আৰু নাৱদি গ'লে আপোনাক বিভিন্ন ধৰণৰ লুটিবলৈ চেষ্টা কৰে নাৱৰীয়াই। ফুলৰ আৰতি বা নাৰিকল দিবলৈ আপুনি কোনো ধৰণৰ তেনেধৰণে নিদিব। कहाँ दो पानी का पानी तो कहाँ है? गंगा का पानी का। चलो इस समय पानी बढ़ा हुआ है ना, बरसात का पानी मिल गया फिर भी। अभी 15 दिन पहले आते थे, कलर इसका अलग होता है, गन्ना का ग्रीन होता है, इसका ऐसे ही होता है। ये गंगा
करेंगे ये काम पर उसका चार्ज 50 रुपीज लेता है 50 रुपीज गोताखोर लोग है स्नान कर डूबने वाले बताते हैं डूबने वाला नहीं हूँ मैं डूबने वाला नहीं हूँ आप नहीं आप नहीं हाँ और आपका अगर डूब जाएंगे तो सारी আপুনি যেতিয়া কেতিয়াবা ফুৰিব আহে তেতিয়াহ'লে ইয়ালৈ সংগমত আপুনি ত্ৰিবেণী বুলি কয়। ত্ৰিবেণীত তিনিটা নদী, ত্ৰিবেণী, কিন্তু দুটা নদী আপুনি দেখিব। কাৰণ এটা নদী বিশ্বাস কৰা হৈছে যে ভিতৰেদি তলেদি মিলিছে, এই পৌৰাণিক তত্ত্বৰ কাহিনী মতে। লগতে ইয়াৰ নাচাও এতিয়া প্ৰমাণ কৰিছে, কাৰণ ইয়াৰ উদ্গম স্থল আৰিয়ানাৰ পৰা আহি এই লুপ্ত হৈ তলে তলে ইয়াত মিলিত হৈছে বুলি বিশ্বাস কৰা আছে। তো মই দেখুৱালোঁ আপোনাক গোটেই পৰিৱেশটো অলপ দেখুৱাব চেষ্টা কৰিছোঁ। মই অকলে আহিছিলোঁ কাৰণ এইটো কাৰণে কেমেৰাত লোৱাৰ প্ৰব্লেম হয়, মই অকলে ঘূৰাৰ কাৰণে। চ' হ'লেও আপোনালোকক মই অলপ জনাব চেষ্টা কৰিছোঁ সংগম বা ত্ৰিবেণীৰ বিষয়ে, গংগা যমুনা। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি দিব।
ভিডিঅ'টো চপাব হৈছে আৰু এতিয়া নামিবগৈ ইয়াৰ পৰা যাত্ৰাটো তেনেকুৱা যদি আপোনালোকৰ যদি চাব বিচাৰে যদি কিবা জানিবলৈ থাকিলে আপুনি কমেণ্টত জনাব হয় মই কমেণ্টত আপোনালোকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম নাওখন পাৰত চপাই দিয়া হৈছে মোৰ পিছফালে দেখিছে গোটেই নাওৱে নাও ইয়াৰ পৰা আপুনি ভাড়া কৰি লৈ যাব লাগিব এইখন কমলে যদি ভিডিঅ'টো আপোনালোকে চালেই নিশ্চয় আশা কৰিছোঁ আপোনালোকে জানিব পাৰিছে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে ভাল লাগিল জেগাটো চাই আপুনি কেতিয়াবা আহিব পাৰে আৰু কিবা জানিব লগা থাকিলে আপুনি কমেণ্টত দিব পাৰে মই আপোনাক জনাবলৈ পালে মই বহুত সুখী হ'ম আৰু মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিমান মই জ্ঞান যাব নিদিয়ে কাৰণ কেলৈ থাকে ভাল লাগিলে আপোনালোকক জনাই দিছে লগতে এটা কথা আপোনালোকক অনুৰোধ কৰি আশা কৰি চাব পৰা নাই